ভাৰতৰ বাদশ্বাহ তেতিয়া আকবৰ। এদিন গৰমৰ দিনত আকবৰে সৈন্য সামন্ত লগত লৈ হাবিত চিকাৰ কৰি ঘূৰি ফুৰিছিল। এইদৰে ঘূৰি ফুৰোতে তেওঁৰ পিয়াহত অণ্ঠকণ্ঠ শুকাই গ'ল। পানী খাবলৈ ওচৰত ক'তো জলাশয় বিচাৰি নাপাই আকবৰে হাবিৰ মাজৰ পৰা ওলাই গাঁৱলৈ যাব খুজিলে। এনেতে আকবৰে দেখিলে মূৰত খৰিৰ বোজা আৰু হাতত কুঠাৰ লৈ এটা সৰু ল'ৰা গৈ আছে। সৰু ল'ৰাটোৰ চেহেৰা দেখিলেই সি দুখীয়াৰ সন্তান বুলি বুজিব পাৰি। আকবৰে ল'ৰাটোৰ ওচৰত ঘোঁৰা ৰাখি সুধিলে, আমাৰ খুব পিয়াহ লাগিছে, ওচৰত পানী পোৱা যাবনে? ল'ৰাটোৱে তেতিয়া উত্তৰ দিলে, আমাৰ ঘৰৰ ওচৰতেই এটা ডাঙৰ পুখুৰী আছে, তাতেই পানী পাব। তোমাৰ ঘৰলৈ কিমান দূৰ? ল'ৰাটোৱে তেতিয়া ক'লে, খোজকাঢ়ি গ'লে দূৰ, কিন্তু ঘোঁৰাত উঠি গ'লে ওচৰ হ'ব। আকবৰৰ আদেশত এজন সৈন্যই ল'ৰাটোক ঘোঁৰাৰ পিঠিত তুলি ল'লে। ল'ৰাটোৱে দেখুৱাই দিয়া হাবিৰ মাজৰ সৰু ঠেক বাটটোৰে সকলো আগবাঢ়িল। ল'ৰাটোৰ বুদ্ধিদীপ্ত মুখখনলৈ চাই আকবৰে ভাবিলে, ল'ৰাটো বুৰ্বক নহয় যেন লাগিছে, চালাক চতুৰে হ'ব লাগিব। আকবৰে তেতিয়া ল'ৰাটোক সুধিলে, তোমাৰ নাম কি? ল'ৰাটোৱে নিজৰ নাম নকৈ ওলোটাই সুধিলে, আপোনাৰ নাম কি? আপোনাৰ নাম শুনিলেহে মই মোৰ নাম ক'ম। ল'ৰাটোৰ সাহস দেখি আচৰিত হৈ আকবৰে সুধিলে, মই কোন তুমি নাজানানে? ল'ৰাটোৱে তেতিয়া ওলোটাই প্ৰশ্ন কৰিলে, মই কোন আপুনি নাজানেনে? নাই, নাজানো। আকবৰে চকু থিয় কৰি উত্তৰ দিলে। ল'ৰাটোৱে তেতিয়া ক'লে, মোৰো সেই একেই উত্তৰ। বাদশ্বাহ আকবৰ ল'ৰাটোৰ কথাত আচৰিত হ'ল। ইতিমধ্যে সকলো আহি গাঁৱত উপস্থিত হ'ল। দেখা গ'ল এটা বিৰাট ডাঙৰ পুখুৰী। পুখুৰীৰ পাৰত ঘোঁৰাৰ পৰা একে জাপে দৌৰি ল'ৰাটো তাৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। ল'ৰাটোৱে ঘৰৰ ভিতৰৰ পৰা এটা কলহ আনিলে। তাৰ পিছত কলহটোৰে পুখুৰীৰ পৰা পানী আনি আকবৰক খাবলৈ দিলে। পিয়াহ পলুৱাই আকবৰে পানী খালে। তাৰ পিছত সৈন্য সামন্তৰ লগতে ঘোঁৰাবোৰকো ল'ৰাটোৱে পানী খুৱালে। ল'ৰাটোৰ ব্যৱহাৰত আকবৰ অতি সুখী হ'ল। নিজৰ আঙুলিৰ পৰা সোণৰ আঙুঠি এটা খুলি ল'ৰাটোৰ আঙুলিত পিন্ধাই দি ক'লে, যদি তোমাৰ কেতিয়াবা বিপদ হয়, তেতিয়া ভাৰতৰ ৰাজধানীৰ বাদশ্বাহৰ দৰবাৰলৈ আহিবা। তাতেই মোক দেখিবলৈ পাবা। মই আকবৰ, ভাৰতৰ বাদশ্বাহ। ল'ৰাটোৱে তেতিয়া আকবৰক নমস্কাৰ জনালে আৰু বাদশ্বাহ আকবৰ সদল বলে ঘোঁৰা দৌৰাই তাৰ পৰা গুচি গ'ল। এই ঘটনাৰ পিছত কেইবাবছৰো অতিবাহিত হ'ল। ইতিমধ্যে ল'ৰাজনৰ মাক দেউতাকৰ মৃত্যু হ'ল। দিন ৰাতি কাম কৰিও ল'ৰাজনে লঘোণে ভোকে থাকিব লগা হ'ল। সি দুখেৰে দিনবোৰ কটাব লগা হ'ল। এইদৰে থাকোঁতে এদিন হঠাৎ তাৰ বাদশ্বাহ আকবৰৰ কথা মনত পৰিল। বাদশ্বাহ আকবৰে দিয়া আঙুঠিটো সি ঘৰত লুকুৱাই থৈছিল। সেইটো সি বিচাৰি উলিয়ালে। তাৰ পিছত আঙুঠিটো লগত লৈ সি কাকো একো নজনাই ঘৰৰ পৰা বাহিৰ হ'ল। ভাৰতৰ ৰাজধানীলৈ বহু দূৰ। সি খোজকাঢ়ি গৈ গৈ এদিন ৰাজধানীত উপস্থিত হ'ল।
আঙুঠিটো দেখুৱাই সি বাদশ্বাহৰ দৰবাৰত সোমাল। বাদশ্বাহ আকবৰ তেতিয়া দৰবাৰতে আছিল। আঙুঠিটো দেখি চিনিব পাৰি আকবৰে ল'ৰাজনক বহিবলৈ ক'লে। ময়লা কানি কাপোৰ পিন্ধা ল'ৰাজনক আকবৰে বহিবলৈ দিয়াত দৰবাৰৰ সকলো আচৰিত হ'ল। তেতিয়া দৰবাৰ চলি আছিল। আকবৰৰ দৰবাৰত তেতিয়া বহু গুণী আৰু বিদ্বান লোক উপস্থিত আছিল। বিভিন্ন বিষয় লৈ দৰবাৰত আলোচনা চলি আছিল। সেই আলোচনাতে 5টা বিষয়ৰ সঠিক উত্তৰ সভাসদৰ পৰা আকবৰে জানিব বিচাৰিলে। সেই 5টা প্ৰশ্ন হ'ল: 1. ফুলৰ ভিতৰত সকলোতকৈ দৰকাৰী আৰু দেখিবলৈও কোনপা ফুল শ্ৰেষ্ঠ? 2. দাঁতৰ ভিতৰত সকলোতকৈ দৰকাৰী আৰু দেখিবলৈও ভাল দাঁত কি? 3. কাৰ সন্তান সকলোৰে ওপৰত সকলোতকৈ দৰকাৰী আৰু দেখিবলৈও ভাল? 4. কোনজন ৰজা সকলোৰে ওপৰত? 5. মানুহৰ কোনটো গুণ সকলোৰে ওপৰত? প্ৰশ্নকেইটা কৰি আকবৰে জনালে যে যিজনে সঠিক উত্তৰ দিব সেইজনকে 1000টা সোণৰ মোহৰ পুৰস্কাৰ হিচাপে দিয়া হ'ব। দৰবাৰত উপস্থিত থকা বহুতেই পুৰস্কাৰৰ আশাত ভিন্ন ভিন্ন উত্তৰ দিলে। ফুলৰ বিষয়ত কোনোবাই ক'লে গোলাপ, কোনোবাই পদুম আৰু আন কোনোবাই ক'লে জেচমিন। দাঁতৰ বিষয়ত প্ৰায় সকলোৱে হাতীৰ দাঁতৰ কথা ক'লে। বহুতেই বাদশ্বাহক ভালৰি লগাবলৈ ক'লে বাদশ্বাহৰ সন্তানেই সকলোৰে ওপৰত। আকবৰেই সকলোতকৈ শ্ৰেষ্ঠ সম্ৰাট। শেষ প্ৰশ্নৰ উত্তৰত কিছুমানে ক'লে লিখা পঢ়া জনা গুণেই সকলোৰে ওপৰত। মুঠৰ ওপৰত দৰবাৰত থকা প্ৰায় সকলোৱে উত্তৰবোৰ এনেভাৱে দিলে যাতে আকবৰ বাদশ্বাহ সুখী হয়। সম্ৰাটক সকলোৱে তোষামোদ কৰিব খুজিলে। সেই সময়তে ল'ৰাটোৱে থিয় হৈ উত্তৰ দিব খোজাত সকলো অবাক হ'ল। ল'ৰাজনে সুধিলে, মহামতী বাদশ্বাহে অনুমতি দিলে মই মোৰ জ্ঞানেৰে প্ৰশ্নকেইটাৰ উত্তৰ দিব খোজো। ল'ৰাটোৰ কথা শুনি দৰবাৰত থকা সকলোৱে উচ্চস্বৰে হাঁহিব ধৰিলে। কিন্তু বাদশ্বাহে উত্তৰ দিবলৈ দিলে। বাদশ্বাহে অনুমতি দিয়াত দৰবাৰৰ সকলো আচৰিত হ'ল। ল'ৰাজনে ধীৰে ধীৰে উত্তৰ দিলে। আপুনি বিচৰা প্ৰশ্নকেইটাৰ উত্তৰ দিয়াটো মুঠেই কঠিন নহয়। উত্তৰ তেনেই সহজ। মই এটা এটাকৈ 5টা প্ৰশ্নৰে উত্তৰ দিওঁ। শুনক। 1. কপাহ ফুল সকলোতকৈ দৰকাৰী আৰু দেখিবলৈও শুৱনি। ইয়াৰ গুণ অপাৰ। মানুহে কপাহ ফুলৰ পৰা সূতা তৈয়াৰ কৰি কাপোৰ বয়। কপাহ ফুল নাথাকিলে আমি কাপোৰ পিন্ধিব নোৱাৰিলোহেঁতেন। 2. নাঙলৰ ফালৰ দাঁতেই সকলোৰে ওপৰত। কাৰণ সেই দাঁতেৰেই আমি মাটি চহাই খেতি কৰোঁ। সেই খেতিৰ ফচল খাই আমি জীয়াই আছোঁ। 3. গাই গৰুৰ পোৱালি মানে বলদেই সকলোতকৈ শ্ৰেষ্ঠ সন্তান। কাৰণ বলদেৰে আমি হাল বাওঁ। বলদ নাথাকিলে আমি হাল বাব নোৱাৰিলোহেঁতেন। 4. যি দেৱতাই বৰষুণ দিয়ে সেই দেৱতাই শ্ৰেষ্ঠ ৰজা। কাৰণ বৰষুণ নহ'লে আমি খেতি কৰিব নোৱাৰোঁ। 5. সৎ সাহসেই মানুহৰ সকলোতকৈ ডাঙৰ গুণ। সৎ সাহস নাথাকিলে মানুহ কোনোদিনে ডাঙৰ হ'ব নোৱাৰে। আকবৰ আৰু দৰবাৰৰ সকলো ল'ৰাটোৰ উত্তৰ শুনি আচৰিত হ'ল। সকলো নীৰৱ হ'ল। সকলোৱে ল'ৰাজনৰ উত্তৰ সঠিক বুলি মানি ল'লে। ল'ৰাজনৰ যুক্তি শুনি আকবৰ অতি আকৰ্ষিত হ'ল। তাৰ বুদ্ধি আৰু দক্ষতা দেখি সন্তুষ্টিত হ'ল। আনন্দ মনেৰে ল'ৰাজনক সাবটি ধৰি বাদশ্বাহ আকবৰে ক'লে, মই তোমাৰ নাম নাজানো আৰু জানিবও নোখোজো।
আজিৰ পৰা মই তোমাৰ নতুন নাম দিলোঁ বীৰবল। আজিৰ পৰা তুমি হ'বা মোৰ দৰবাৰৰ এজন ৰাজসভাৰ এজন সভাসদ। ভাৰতৰ ৰাজধানীৰ পৰা বহু দূৰৈৰ এখন অখ্যাত গাঁৱৰ এজন অখ্যাত ল'ৰাই নিজৰ গুণ আৰু পটুতাৰে ভাৰতৰ বাদশ্বাহ আকবৰৰ সভাৰ এজন সভাসদ হ'ল। ইতিহাসৰ পাতত এই ল'ৰাজন আজিও বীৰবল নামেৰেই সুপৰিচিত। ৰাজসভাৰ যিকোনো জটিল কথাৰে মীমাংসা কৰি দিছিল বীৰবলে। সকলো কঠিন সমস্যাৰ পৰা আকবৰক উদ্ধাৰ কৰিছিল বীৰবলে। সেইবাবেই বীৰবল আছিল আকবৰৰ অতি প্ৰিয় পাত্ৰ।